ৰাতিপুৱা সোনকালে শুই উঠি অলপমান টোপনিয়াই লৈছোঁ এইখিনি জেগাতে লৈ পেলাই আজি বোলো অলপমান কাম কৰিম। তাৰপিছত মুখ হাত ধুই ল'লোঁ, লৈ পেলাই পেন্দি এইখিনি জেওৰাখন দিওঁ মানে আগতে আছিলে এখনে দিয়া আছিলে, এতিয়া আমি চাদ্দাম ডাঙৰীয়াও আহি পালে দুইজনে মিলি বোলো একেলগে কৰি দিওঁ। এখন এতিয়া এখন দিলে নিমিলিব নচলিব, গতিকে নতুনকৈ বাঁহ কাটি পেলাই কৰি চাওঁ নেকি। এইটো খুঁটি এটা জোখ ল'লোঁ, দেখা যাওক। সিদ্ধান্ত কৰিলোঁ কি কৰা যায় মানে, তাৰপিছত লাষ্টত চিন্তা কৰিলোঁ বাঁহ কাটিম নে কি কৰিম। দেখিলোঁ নাই টিঙকে দি দিওঁ, টিঙে মিলাই দিম। বাঁহ কাটিম হ'লেও এনেই বৰষুণ পৰি আছে, গতিকে টিঙে দি দিম। এইখিনি টিংখিনি গোটেইখিনি শেষ কৰিব লাগিব, দি পেলাই তাত দি দিওঁ। আৰু এতিয়া হেৰি কৰিব লাগিব, মানে বালিখিনি অলপ বেলচা মাৰিব লাগিব, পেটটো কমাব লাগিব মানে এক্সাৰচাইজৰ নিচিনা হ'ব। ভাগ লাগি যায় অলপ অলপ, মাথাটো খজুৱাই দিয়ে এনেকৈ, মাথাটো খজুৱাই দিয়ে গৰম লাগিলে। আৰু মাৰি আছোঁ বাৰু, চিন্তা নাই। কি বোলে হিমাংশু প্ৰসাদ দাসে যে গাইছিলে, চামুচে দি বোলে বেলচা মাৰি দিয়ে, হয় নহয়? সেইটো বেলচা মাৰি আছ নেকি? অঁ, এতিয়া বেলচা মাৰি আছো। ভাগৰ লাগি যায়। যথেষ্টখিনি নাইকিয়া কৰিলোঁ, আকৌ মাৰি দিম। অলপ সাৰ হৈ দিব লাগিব, বহুত দিন মাৰা নাই। পেটটো কমিব, পেটটো ক'ব নোৱাৰিছোঁ আৰু। আগতে যে 12 ঘণ্টালৈ একেবাৰে জেলচা মাৰিয়ে থাকিব। আজিকালি পেটটো কিয় বাঢ়িল বোলে? সেইটো এক্সাৰচাইজ নাই আকৌ। মামী কি চৰকাৰী পানী লৈ আছে নেকি? অঁ, ফাইনেলি সেইখিনি কৰি কৰি পূৰা ঘাম উলিয়াই দিলোঁ, হৈ গ'ল কৰি। তাৰপিছত এতিয়া এইখিনিত বেৰা দিয়া কথা হ'ব, মানে আমাৰ এইখিনিতে এতিয়া তামোলৰ খুঁটি আছে, সেই তামোলৰ খুঁটিটো এতিয়া আমি লৈ যাম। ইয়াত বহুত অলৰেডি আছেই, কাটাই হৈ আছে, আমাৰ এতিয়া খালি নিব লাগে। থৈ ল'ব লাগিব। কি কৰিছা তুমি? অঁ, লিপষ্টিক সানিলে মানে মুখখন বন্ধ হৈ থাকে। হে মেলি দিয়া আকৌ, মই তেতিয়া চাব পাৰিম। দুখাই দিয়া আকৌ, অতটো দুখাই দিয়া। আমাৰ ছোৱালীয়ে মানে লিপষ্টিক সানিছে, এতিয়া দেখাব নিবিচাৰে মানে, কথা নকয় এতিয়া, বহুত সময়লৈ কথা নকয়, হয় নহয়? কথা কোৱা আকৌ, মই নহ'লে কেনেকৈ ক'ম? যাম বুলি কোৱা, এই দেখাই পোৱা নাই, মই ফুবু যাম এতিয়া বুলি কোৱা। ক'ত যাবা? এই মানে বাটৰ পিনে যাম বুলি কোৱা। অঁ, কথা নোকোৱা। হ'ব দিয়া বুলি কোৱা। অঁ, আইতাই মাতিছে। অঁ বুলি কোৱা।
আমি এতিয়া আজি ইয়াত কৰি আছোঁ যোনে মই সেইপিনে এইখন টিং দিয়া ব্যৱস্থাকে কৰিম আৰু মই লৈ গৈ আছোঁ টিং সেইপিনে যোনে কৰি আছে একদম গাঁত খান্দি আছে তাৰপৰা এখন লৈ যায় গজাল হৈ গ'ল এইটো খুটিও হৈ গ'ল আকৌ পিন্ধি টিংখিনি আনি আছোঁ এইটো জেগাটো ফিল লাইক এনেকুৱা হ'ব গৰম লাগিলে চোলা খুলি দিলোঁ তাৰপৰা এতিয়া আৰু কুটা এটা আনিব লাগিব তুমি উঠিলা উঠিলা নাই উঠা কিয় উঠা নাই শুই আছিলা হা চোলাটো খুলি দিম নে নাই তাৰ মাজতে এতিয়া আমি আৰু সূতা লৈ যাব লাগিব সূতা কমি গ'লে এটা ফাৰ্চে কাটা চুটি চাই পেলাই আমাৰ এইটো জেওৰাখন দিয়া মেইন উদ্দেশ্যটো হ'ল এইটো গৰু আহে ন তো এয়া দেখিছে পাত খাই থাকে আৰু পেন দিয়া পাত পৰ্যন্ত খাই দিয়ে মালটো হ'ল এইটো হাইটটো ইমানটো হাইটতে লাগিছে এইকেইটা এইটো মানে উন্নত জাতৰ অমিতা তাৰপিছত আকৌ এইখিনিত ফুল আছে তামোলৰ পাতৰ পৰ্যন্ত খাই দিয়ে দেখিছে নাই খালি লাও মোৱাকৈ খাই দিলে গতিকে সেইটো চেফটিৰ কাৰণে তুমি ক'ত যোৱা এতিয়া যাব ৰাস্তাই নাই ৰাস্তা বন্ধ কৰি দিলে পাপা তুমি খনে নিপিন্ধিলা পিন্ধিছো বুলি কোৱা অঁ তুমিচোন তেতিয়া কান্দি আছিলা নামা এতিয়া নামা খনে পিন্ধিছা চাওঁ লিপষ্টিকখিনি চাওঁ লিপষ্টিকৰ কথা ক'লে মোক বন্ধ কৰি নাই বুলি কোৱা